Dear students, মই আজি তোমালোকক ষষ্ঠ শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায়ৰ লসাগু সম্পূৰ্ণকৈ লঘিষ্ঠ সাধাৰণ গুণিতক কেনেকৈ উলিয়াবা বা নিৰ্ণয় কৰিবা তাকে বুজাবলৈ লৈছোঁ। ইংৰাজীত ইয়াক কোৱা হয় লোৱেষ্ট কমন মাল্টিপল। আমি তিনিটা পদ্ধতিৰে লসাগু নিৰ্ণয় কৰিব পাৰোঁ। ইয়াত মই দি দিছোঁ চোৱা। প্ৰথমটো হৈছে গুণিতকৰ দ্বাৰা, মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা, চুটি হৰণ পদ্ধতিৰে, তিনিটা পদ্ধতিৰে আমি লসাগু নিৰ্ণয় কৰিব পাৰোঁ। প্ৰথম পদ্ধতিৰে কেনেকৈ কৰোঁ চাওঁ আহা গুণিতকৰ দ্বাৰা। তাৰ বাবে মই লৈছোঁ 4 আৰু 8। একেবাৰে সৰু সংখ্যা লৈছোঁ কাৰণ তোমালোকৰ বুজিবৰ সুবিধা হ'ব। প্ৰথমতে আমি 4 গুণিতকবোৰ লিখি ল'ব লাগিব। 4 গুণিতক 4 ঘৰ নেওতাখন মাতি গ'লেই হ'ল। গোটেইখিনি গুণিতকৰ দৰকাৰ নাই, কেইটামান আমি গুণিতক লিখি ল'লোঁ। মই 24লৈকে ইয়াত লিখি লৈছোঁ। 4 গুণ 4, 4 দুগুণ 8, 4 তিনি গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, এনেকৈ আৰু অসংখ্য ওলাই থাকিব গুণিতক, গতিকে আমি 24লৈকে লিখি লৈছোঁ। 8ৰ গুণিতক তেনেকৈ লিখি ল'লোঁ। এতিয়া ইহঁতৰ সাধাৰণ গুণিতক মানে তোমালোকে জানা নহয়। সাধাৰণ গুণিতক হৈছে দুইটাতে 4 আৰু 8ৰে যিটো দুইটাৰে একে গুণিতক হ'ব। ইয়াতো 8 আছে, ইয়াতো 8 আছে, ইয়াতো 16 আছে, ইয়াতো 16 আছে, ইয়াতো 24 আছে, ইয়াতো 24 আছে। গতিকে এইকেইটা হ'ব দুইটাতে যিটো মিলা সাধাৰণ গুণিতক থাকিব, সেইটোৱে হৈছে সাধাৰণ গুণিতক। তাৰমানে দুইটাতে মিলা থকাকেইটা সাধাৰণ গুণিতক। এতিয়া এই সাধাৰণ গুণিতক কেইটাৰ ভিতৰত আটাইতকৈ যিটো সৰু হ'ব সেইটোৱে হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক। ইয়াৰ আটাইকেইটাৰ 8, 16, 24ৰ ভিতৰত 8টো আটাইতকৈ সৰু নহয়, সৰু মানে লঘিষ্ঠ, গতিকে 8টো হ'ব লসাগু, তাৰমানে লঘিষ্ঠ সাধাৰণ গুণিতক। বুজি পাইছানে? লঘিষ্ঠ মানে হৈছে সৰু। এতিয়া দ্বিতীয় নিয়মটোলৈ আহোঁ, মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা কেনেকৈ লসাগু নিৰ্ণয় কৰা হয়। মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা লসাগু নিৰ্ণয় কৰিবৰ কাৰণে মই তিনিটা সংখ্যা ল'লোঁ, 12, 16, 20। এতিয়া মৌলিক সংখ্যা মানে কি আমি জানি লওঁ আহা। মৌলিক সংখ্যা হৈছে যিবিলাক সংখ্যাৰ, এতিয়া মই ইয়াত 2, 3, 5, 7 এনেকৈ দেখুৱাইছোঁ। যিবিলাক সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজেই, ইয়াত 2, 2টো নিজেই, দেখিছানে? 3, 3টো নিজেই, 1টো থাকিবই, 5, 5টো নিজে, 7, 7টো নিজে, নহয়নে? তাৰমানে মাত্ৰ দুটা উৎপাদক যিবিলাক সংখ্যাৰ থাকিব সেইবিলাক সংখ্যাই হৈছে মৌলিক উৎপাদক। গতিকে আমি ইয়াত পালোঁ 2, 3, 5, 7 আৰু আছে, মই এইকেইটা দেখুৱাইছোঁ তোমালোকক। কিন্তু 9টো মৌলিক সংখ্যা হয়নে? কেতিয়াও নহয়। কাৰণ কেলৈ? 9টো 1 9 গুণ 9, আকৌ 3 3 গুণ 9, তাৰমানে 1 আৰু 9ৰ বাহিৰেও আৰু 3ও তাৰ উৎপাদক আছে, গতিকে 9টো মৌলিক সংখ্যা নহয়। মই তেনেকৈ দেখাইছোঁ যৌগিক সংখ্যা কোনবোৰ। 4 তেনেকৈ যৌগিক মৌলিক নহয়, কাৰণ 1 4 গুণ 4, 2 2 গুণ 4, তাৰ উৎপাদক 2ও আছে, 1 আৰু 4ৰ বাহিৰেও। 6ৰো তেনেকৈ 1 আৰু 6ৰ বাহিৰে 2 আৰু 3ও আছে উৎপাদক, গতিকে এনেকুৱাবিলাক মৌলিক নহয়, এইবিলাক যৌগিক হয়। অকল মৌলিক হ'বলৈ হ'লে অকল 1 আৰু সেই সংখ্যাটো নিজেই উৎপাদক হ'ব লাগিব, মাত্ৰ দুটা উৎপাদক থাকিব। গতিকে আমি বুজি ল'লোঁ। এতিয়া ইহঁতৰ চুটি হৰণৰ নিয়মেৰে উৎপাদকবোৰ উলিয়াই ল'লোঁ। 12ৰ উৎপাদক উলিয়ালোঁ, 2 6 গুণ 12, 6টো যিহেতু মৌলিক নহয়, আকৌ মৌলিক সংখ্যাৰে ইয়াক হৰণ কৰিলোঁ, দেখিলানে? 2 3 গুণ 6, তেনেকৈ 16ৰো উলিয়াই ল'লোঁ, 20ৰো তেনেকৈ উৎপাদকবোৰ উলিয়াই ল'লোঁ। এতিয়া 12ৰ উৎপাদক লিখিলোঁ 2 2 3, 2 পূৰণ 2 পূৰণ 3, 16ৰ লিখিলোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 20ৰ লিখিলোঁ 2 পূৰণ 2 পূৰণ 5, এনেকৈ লিখি ল'লোঁ। এতিয়া ইহঁতৰ এইকেইটা সাধাৰণ উৎপাদক পাইছোঁ আমি, নহয়নে? 2 আৰু ইয়াতো 2। সাধাৰণ উৎপাদককেইটাৰ পৰা এই তিনিওটাৰ পৰা আমি এটা 2 ল'লোঁ, এই তিনিওটাৰ পৰা আমি এটা 2 ল'লোঁ। কিন্তু লসাগুৰ ক্ষেত্ৰত আমি বাকী থকা উৎপাদককেইটাও, যদিও সাধাৰণ উৎপাদক নাথাকে, তথাপিও আমি বাকী থকা উৎপাদককেইটাও লসাগুৰ ক্ষেত্ৰত ল'ব লাগিব। ইয়াত বাকী কি থাকিলে? 2 2 3 5, এই 2 2 3 5 এইকেইটাও আমি ল'ব লাগিব। কিন্তু গসাগুৰ ক্ষেত্ৰত সেইটো নহয়। গসাগুৰ ক্ষেত্ৰত অকল সাধাৰণ উৎপাদককেইটাহে লোৱা হয়, কিন্তু লসাগুৰ ক্ষেত্ৰত সাধাৰণ উৎপাদককেইটা ল'বই লাগিব, আৰু তাৰ বাহিৰেও বাকী থকা উৎপাদক যিকেইটা থাকিব সেইকেইটাও আমি ল'ব লাগিব আৰু পূৰণ কৰিব লাগিব। এতিয়া আমি এইকেইটা পূৰণ কৰিলে কিমান পালোঁ? 240, অৰ্থাৎ ইয়াৰ লসাগু হ'ল 240। বুজি পাইছানে? নিশ্চয় বুজি পাইছা তোমালোকে। তাৰপিছত তৃতীয় নিয়মটোলৈ আহোঁ। এইটো একেবাৰে সহজ, চুটি হৰণৰ নিয়মেৰে লসাগু উলিওৱা। এইটোত লৈছোঁ মই 12, 20 আৰু 24, এই তিনিটা সংখ্যা। কেতিয়াবা 4টাও দি দিব পাৰে, কেতিয়াবা 2টাও দিব পাৰে সংখ্যা। এতিয়া আমি ইয়াত লৈছোঁ কেইটা? 3টা। প্ৰথমতে আমি ইয়াত তোমালোকৰ মৌলিক সংখ্যাৰে যে হৰণ কৰিব লাগিব সেইটো কথা নহয়, তোমালোকে যিকোনো সংখ্যাৰে হৰণ কৰিলে হ'ল। কিন্তু মৌলিক সংখ্যাৰে উলিওৱা বুলি ক'লে, মৌলিক উৎপাদক উলিওৱা বুলি ক'লে তোমালোকে কিন্তু মৌলিক সংখ্যা ব্যৱহাৰ কৰিব লাগিব। ইয়াত আমাক যিহেতু দিয়া নাই মৌলিক সংখ্যা
সংখ্যাৰে লসাগু উলিওৱা বুলি, গতিকে আমি যিকোনো সংখ্যাৰে হৰণ কৰিলে হ'ব। এতিয়া 12ক আমি প্ৰথমতে চাব লাগিব তিনিওটা সংখ্যাকে কোনটো এটা সংখ্যাৰে হৰণ যায়। এতিয়া দেখিলোঁ যে 12, 20 আৰু 24 আটাইকেইটাকে 2ৰে হৰণ যায়, গতিকে 2 6 গুণ 12, 2 10 গুণ 20, 2 12 24। দেখিলানে? এইটো পালোঁ। এতিয়া আকৌ এইটোক আকৌ দ্বিতীয়বাৰ আমি হৰণ কৰিব পাৰোঁনে নোৱাৰোঁ এটা সংখ্যাৰে? দেখিছেনে? পাৰোঁ। 2ৰে আটাইকেইটাকে হৰণ যায়। দেখিছেনে কি? 2 3 গুণ 6, 2 5 গুণ 10, 2 6 গুণ 12। আকৌ এইকেইটাকে তিনিওটাকে দেখিলোঁ যে এইকেইটাক এটা সংখ্যাৰে হৰণ নাযায়। লসাগুৰ ক্ষেত্ৰত ইয়াত আমি কি কৰিব লাগিব? দুটা হৰণ গ'লেও আমি এটা সংখ্যাৰে হৰণ কৰিব পাৰিম। এতিয়া দেখিছোঁ যে 3ৰে 3 আৰু 6ক হৰণ যায়, গতিকে 3ৰে আমি 3ক হৰণ কৰিলোঁ, এবাৰ গ'ল। যিটো হৰণ নাযায় সেইটো তললৈ নমাই দিবা। 5টো হৰণ নাযায়, আমি নমাই দিলোঁ। আকৌ 3ৰে 3 2 গুণ 6 আৰু হৰণ নোযোৱাকেইটা এনেকৈ এৰি দিবা। এতিয়া লসাগুৰ ক্ষেত্ৰত আমি গোটেইকেইটা উৎপাদকেই ল'ব লাগিব। 2 2 3 5 2, 2 2 3 5 2 আটাইকেইটা উৎপাদক ল'লোঁ। লৈ আমি কি কৰিলোঁ? পূৰণ কৰিলোঁ। পূৰণ কৰোঁতে আমি কিমান পালোঁ? 120। বুজি পাইছানে? এয়াই হৈছে লসাগু উলিওৱাৰ নিয়ম। গতিকে তোমালোকে বুজি পাইছা নিশ্চয়।